এইবাৰ ৰঙালী বিহু বজাৰ মই এইখন স্পেচিয়েল শ্বপত গৈ কৰিলোঁ আৰু এয়া শ্বপৰ নাম হয় দ্য আছাম কোঅপাৰেটিভ চিল্ক হাউচ। শ্বপটো বাহিৰৰ পৰা দেখাত ইমান সৰু নিচিনা লাগিছিলে, কিন্তু ভিতৰত সোমাই গম পালোঁ এই শ্বপখনটো বহুত ডাঙৰ হয়। মোক লাগিছে 50টাতকৈ বেছি মানুহ নিশ্চিন্তভাৱে নিজৰ পচন্দৰ কাপোৰ ইয়াত কিনিব পাৰিব। ইয়াত অকল কাপোৰ বুলি নহয়, বেলেগ আইটেমছবোৰ পোৱা যায়। সেইবোৰ মই আপোনাক ভিডিঅ'ত দেখাই থাকিম। তাৰ আগত মই ইয়াৰে এজন ষ্টাফ মেম্বাৰৰ ওচৰলৈ লৈ যাওঁ। তেখেত এইটো শ্বপৰ বিষয়ে কিবা ক'ব। আমাৰ ইয়াত আপোনালোকৰ কি কি পাব তাৰ বিষয়ে অকণমান মই দেখুৱাই দিছোঁ, চাই লওক। এতিয়া আপোনালোকৰ এইটো মেইন ছেট বিয়াৰ বাবে কইনাৰ কাৰণে ব্ৰাইডেল ছেট, কইনাৰ বাবে মেইন ছেট, মেখেলা, ৰিহা আৰু ব্লাউজ পিচ। এইবিলাকৰ প্ৰাইচ হ'ব আপোনাৰ 15,000ৰ পৰা ষ্টাৰ্ট হ'ব, 20,000ৰ ভিতৰত পাই যাব। আৰু এইবিলাক আপোনাৰ চব চিল্কমাৰ্ক টেষ্টিং শুৱালকুছি লেবত চেক কৰা পাব। ইয়াৰ উপৰি পাব এনেকুৱা মিনাকৰা পাব, আপোনাৰ মিনাকৰা মেইন ছেট, ব্ৰাইডেল ছেটৰ ভিতৰত মানে ব্ৰাইডেল ছেট পাব, বিভিন্ন ৰঙৰ ধৰক এইবিলাক পাব। এতিয়া এইবিলাক চাওক, এইটো এটা দেখুৱাই দিছোঁ। এইবিলাক যদি ব্ৰাইডেল ছেট আপোনালোকক লাগে তেতিয়া আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আমাৰ ইয়াতে হেৰি আছে, অনলাইন পাব, আছাম কোঅপাৰেটিভ চিল্ক হাউচ মাৰিলে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু আমাৰ তাত ইয়াতে বিভিন্ন ধৰণৰ শাৰী পাব। এইটো পাটৰ শাৰী, এইখন পাব মুগাৰ শাৰী, এইখন পাব আপোনাৰ টচ মুগাৰ শাৰী, এইখন আছে পাটৰ শাৰী, এনেকুৱা ধৰণৰ এইখন কালেকশ্যন পাব। আপোনালোকে আৰু কি মুগা শাৰীও থয় ন? অঁ, মুগা শাৰী আছে, মুগা শাৰীও আছে ন? সেইটো দেখাই দিয়ক দুটামান পিচ। এইবিলাক পাব আপোনাৰ মুগাৰ শাৰী, এইটো আমাৰ ট্ৰেডিশ্যনেল শাৰী। ইয়াৰ ওপৰত বিভিন্ন বেলেগ বেলেগ ৰঙৰ পাব, এইটো নীলা আছে, বেঙুনীয়া পাব, যি ধৰণৰ কালাৰ লাগে সকলোখিনি চব মজুত আছে। আপোনালোক আহিব আৰু আমাৰ ইয়াত সুলভ মূল্য আপোনালোকে উৎকৃষ্ট মানৰ কাপোৰ পাব। ইয়াৰ উপৰি আমাৰ অন্যান্য ডিপাৰ্টমেণ্ট স্কুলৰ সামগ্ৰী পাব। অসমীয়া গহনাও ইয়াত পোৱা যায়, তাকো গেৰেণ্টি থকা। আৰু আপোনালোকে যদি ভাবিছে এইবাৰ চাদৰ মেখেলা নহয়, এইবাৰ পাটৰ শাৰীকে কিনো, তেনেহ'লে সেইটোও চিন্তা কৰিবলৈ নাই, এইখন শ্বপত চব পাব। মই কৈছিলোঁ নহয়, এইখন দোকানত অকল চাদৰ মেখেলা নহয়, তাৰ বাহিৰে বাচ্ছা ড্ৰেছ, গিফ্ট আইটেমছ, গ্ৰ'চাৰী আইটেমছ, শৰাই, জাপি, আপোনালোকে যি বিচাৰিব সেইবোৰ চব পাব। গুৱাহাটীত চাগে একমাত্ৰ দোকান এয়াই হয় নেকি য'ত চব আইটেমছবোৰ পোৱা যায়। আপোনালোকে এইবাৰ বিহু বজাৰ এইখন শ্বপৰ পৰাই কৰক, কাৰণ ইয়াত চব প্ৰডাক্টছ বেষ্ট কোৱালিটিত পোৱা যায় আৰু ইয়াৰে ষ্টাফ মেম্বাৰ্ছবোৰ বিৰাটেই ভাল এণ্ড ৱেলকামিং নেচাৰৰ হয়। এইখন দোকান আছে আপোনাৰ গুৱাহাটী পাণ বজাৰত। ইয়াৰ উপৰিও আপোনালোকে আমাৰ ইয়াতে পাব গামোচা পাব, অকল চাদৰ মেখেলা পাব, নুনি কটনৰ চাদৰ মেখেলা পাব, টচ ৰিহা পাব, টচ মুগাৰ মেখেলা পাব, টচৰ কাৰণে কাপোৰ মিঠা কাপোৰ, টচৰ মিঠা কাপোৰ পাব, সূতাৰ যোৰা পাব। অঁ, এনেকুৱা থানৰ হিচাপত পায় ন? ঠিকে আছে। আৰু এইবিলাকৰ প্ৰাইচ কিমান হয়? এইবিলাক এইটো আপোনাৰ মেখেলাখনৰ দাম 1550 টকা। 1550 টকা ন? অঁ, ঠিক আছে। ইয়াতে আমাৰ বহল কামৰ অলপ বেছি পৰিব। অঁ অঁ, এইটো 36 টকা, এইবিলাক প্ৰায় 18,000 20,000 এনেকুৱা পৰিব। এইটো হয় পাটৰ গামোচা ন? এইবোৰ ষ্টাৰ্টিং প্ৰাইচ কিমানৰ হয়? অঁ, আৰু আপোনাৰ পাটৰ গামোচা পাব, টচৰ গামোচা পাব। এইবিলাক প্ৰাইচ কিমান হয় ষ্টাৰ্টিং? এইবিলাক আপোনাৰ 2200, 1800, 1800 আপোনাৰ পাটৰ গামোচা ন? অঁ, অঁ, এৰী চিল্কৰ সেইটো, এৰী চিল্কৰ দুপাট্টা। অঁ, এইবিলাকৰ প্ৰাইচ কিমান? এইটো আপোনাৰ আহিব 2000ৰ পৰা 5000 টকালৈকে আছে এইবিলাক। আচ্ছা, পিয়'ৰ এৰী হয় ন? অঁ, 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 অঁ।
এৰী মুগা বুলি কয় অসমীয়া ডিজাইনত আহিব এইবিলাক অঁ এইটো এৰী শ্বল হয় না আৰু এইবিলাক প্ৰাইচ কিমান হয় এইবিলাক এইটো আপোনাৰ 1200 1200 টকা ন অঁ এইটো অলপ কোৱালিটিটো সেই আছে অঁ 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 মেলি মেলি দেখি দিয়া তেতিয়া তাৰমানে অঁ ভাল লাগিছে এইটো Thank you. I wish you all a very happy Rongali Bihu.